पति दिया बम बोले So hey guys, this is Donna and welcome back to my YouTube channel. So guys, title thumbnail sai gom paise aji kot goi asu to aji goi asu Mahamrityunjay mondir aru aji hoise Shivratri. To june june Shivar bhakto to comment eta di dibo tolot aru mur logot ase aji Jintu. Hi. আৰু আমাৰ সকলোৱে যাম মানে আমাৰ যোনটো এজি ভয়েষ্টেল মই যোনটো হোষ্টেলত থাকো আৰু এফালে আছে জিনটো আৰু সকলোকে দেখাম আগত ৰখি আছে হেকলে চাব লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব চেনেলটো তো এতিয়া আমি গৈ আছো তো বলক সো আমি এতিয়া দৌৰি দৌৰি গৈ আছো মানে আগত সকলোৱে গুচি গ'ল আমাৰ লেট হৈ গ'ল আমি ভিডিঅ' বনাই আছিলো এতিয়া আমি আগলৈ যাওঁ বলক Laki. Hah? Lomba se kaki. Hey lo. Hai koi dia. Lo আজি আমি 20 জন মান গৈ আছো 10 জন মান আগত গুছি গ'ল আগত তো ইয়াপা আমাৰ কামাল লাগিব কাপোৰকে পুৰা ভিডিঅ' আছে ও জিন্তু আমি ক'ত গৈ আছো ও পেটু আমি ক'ত গৈ আছো মুহুল পানী কৈ চৰিয়া ভাঙৰ গুৰি দুচৰিয়া পানী পাৰ্বতীয়ে আনিছে ভাং পুনা বাৰী বাৰী জুতুলি ভাং মুতুৰাৰে পাৰী यहाँ बस तेरी है कमी अधूरा ये जहान है खिला ये बाग था कभी बड़ा यार जोन ভিউ এই ভিউটো পুরা নেক্সট লেভেল আপোনালোকে চাওক আৰু পুৰা মানে যোনটো টেম্পোৰ মানে ওপৰত উঠি লৈছো আৰু আপোনালোকক মানে ইয়াৰ ভিউটো দেখাবলৈ পুৰা টেম্পোৰ ওপৰত উঠি লৈছো চাওক ইয়াৰ ভিউটো এনজয় কৰক सुनो जो मुझे कभी खो ना जाऊं मैं रात दिन नजरों में तुम हो बसे कह तो जाओ तुम एक बार এই আমাৰ গায়ক তো গাইছ আমি মহামৃত্যুঞ্জয় যোনটো মন্দিৰৰ যোনটো গেট অকণমান পিছত যাম শুদ্ধ হয় তাৰ পৰা মাৰিছে দাদাই ৰাতি ভিডিঅ' কল কৰিছিলে 2টা বজাত তো গাইছ এতিয়া আমি ডম্বৰ লৈ লৈছোঁ আৰু ইয়াত পুৰা চাৰিওফালে দোকান চাওক মই কেইদিনমানৰ আগত আহিছিলোঁ ইয়াত মানে ইমান দোকান নাছিল আৰু যিহেতু আজি শিৱৰাত্ৰি তো সেইকাৰণে ইয়াত পুৰা দোকানবোৰ ভিৰ হৈ গৈছে তো ইয়াত যোনটো চাকি বন্তি জ্বলাই তো ইয়াত আহিছোঁ তো ইয়াত সকলোৱে মানে চাকি জ্বলাব আছে আমাৰ জিন্তু আমাৰ ভকত আজিৰ আৰু ইয়াৰ লুকটো চাওক আজি জিন্তু এষাৰ কিবা কৈ দিয়া ভাল লাগিছে আহি হা ফাৰ্ষ্ট টাইম আহিছা নেকি নহয় আগত আহিছা অঁ আজি ভাবিছো বেলেগ কাৰণে বেলেগ দিম পূজা দিয়া হৈ গ'ল এতিয়া আমি যোনটো শিৱলিং এইটো দৰ্শনত গৈ আছোঁ মেইন মন্দিৰটো তালৈ যাম তো তাত যাই আপোনালোকক দেখাইছোঁ আৰু ইয়াত আজি পুৰা মানুহ ভিৰ তুমি আগত আহিছানে আহিছোঁ দুবাৰ আহিছা মানে সকলোৱে ইয়াত এবাৰ দুবাৰ আহিছে কলাচ আহিছা ন আগত সকলোৱে মানে ইয়াত যিমান সোপা আছে ন সকলোৱে এবাৰ দুবাৰ আহিছে আৰু আমাৰ ইয়াত 5 জনমান আছোঁ আৰু কেইজনমান আছে সকলোকে দেখাইছোঁ অকণমান পিছত তো বলক লাগি এতিয়া আমি ভিতৰলৈ যাওঁ ন ব'লা আৰু এতিয়া মানে ৰাতিপুৱা আহিছোঁ সেইকাৰণে ইমান মানুহ ভিৰ নাই তো এতিয়া আমি ভিতৰত গৈ আছোঁ আৰু আজি ইয়াৰ ডেক'ৰেশ্যন চাওক কিমান ধুনীয়া আমি এতিয়া ভিতৰলৈ গৈ আছোঁ চাওঁ ভিতৰত ভিডিঅ' কৰিব দিলেতো কৰিম নকৰিলে আপোনাক এনে দেখাই দিম আৰু ইয়াৰ ডেক'ৰেশ্যন চাওক কিমান ধুনীয়া চব ভিডিঅ' জিন্তু কেনে লাগিছে একদম বম একেবাৰে আমি 7টা বজাত আহিছোঁ সেইকাৰণে মানুহ ইমান ভিৰ নাই অলপ পিছত পুৰা ভিৰ আৰু মেইন পূজাটো কেতিয়া ষ্টাৰ্ট হ'ব 6টা বজাত গধূলি 6টা আৰু যোনটো মেইন শিৱৰাত্ৰি যোনটো মেইন পূজা এইটো গধূলি 6টাৰ পৰা ষ্টাৰ্ট হ'ব তো এতিয়া আমি ভিতৰলৈ ওপৰলৈ যাওঁ ব'ল
1 2 3 4 5 6 7 8 ছাদ আছে 8টা আৰু ইটো সাইডেও আছে মানুহৰ আগমন ঘটা দি ঘটিছে পুৰা গেং লৈ আহিছে চোৱা পুৰা গেং লৈ এফালেও আছে পুৰা এইফালে এইগাল আহি আছে এইফালে পুৰা আহি আছে কথা লগা সিহঁতক কল দি আছোঁ আৰু কি ধুনীয়াকৈ ল'ব আহে চাওক আৰু ইয়াৰ বান্দৰবোৰ পূৰা ফ্ৰেণ্ডলি হয় মোৰ পিছফালে আছে যোনটো মহামৃত্যুঞ্জয় যোনটো মেইন শিৱলিংগ মোৰ পিছফালে আছে চাওক আৰু এই যোনটো শিৱলিংগ এইটো মানে ক'বলৈ গ'লে বিশ্বৰ আটাইতকৈ ডাঙৰ মই যিমানখিনি জানো আৰু ইয়াৰ উচ্চতাটো হ'ল 126 ফুট আৰু ইয়াত যদি আহে ন ইয়াত আহিলে মানে এটা মানে পজিটিভ ফিল হয় ইয়াত আহিলে মানে ইয়াৰ পৰা যাবলৈ মন নকৰে পূৰা এটা পজিটিভ ফিল আৰু আমি দৰ্শন কৰি ওলাই আহিলোঁ ভিতৰত কেমেৰা এলাউ নাছিল তো সকলো মানে ভাগ ভাগ হৈ গ'লোঁ আমি ইয়াত আমি এতিয়া মাত্ৰ 3জন মানে আছোঁ সকলো ভাগ ভাগ হৈ গ'ল কাৰণ কি মানুহ ভিৰ হৈ আছে তো এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু আজি আপোনালোকক নগাঁও শিৱৰাত্ৰি আৰু ৰাতিও দেখাব চেষ্টা কৰিম ক'ত ক'ত হৈছে 2-3টা জেগাত হ'ব তো আপোনালোকক ৰাতি শিৱৰাত্ৰিটো দেখাব চেষ্টা কৰিম মোৰ মন আছিল যে ইয়াত অহা আৰু ইয়াৰ যোনটো ৰাতিৰ ভিউ এইটো দেখাব মন আছে কিন্তু আমি য'ত আছোঁ তাৰপৰা অকণমান দূৰ হয় তো দেখাব নোৱাৰিম তো আমাৰ ওচৰে পাঁজৰে ক'ত কি শিৱৰাত্ৰি হ'ব তো আপোনালোকক এইটো দেখাম টেম্পল এইটো দৰ্শন কৰি আহি গ'লো এতিয়া এইফালে চাহ লৈ লৈছোঁ দেখাই দিয়া কি হয় এইটো নিচা হৈ যাব দেই বেছি নাখাবা কিন্তু চেত্ৰী নিচা হৈ যাব বেছি নাখাবি নহন বেছি নাখাবা দেই কেতিয়া কেতিয়াৰ পৰা মাৰি আছো দেখাই আছো ভুটা ফাৰ্ষ্ট টাইম টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে বহুত কিবা কিবি লগা আছে ন ইলাইচি নাৰিকল মানে বহুত ফ্লেভাৰ আহি আছে বেছি খোৱা নাই অকণমান জাষ্ট ট্ৰাই কৰি চাইছোঁ ফাৰ্ষ্ট টাইম চ' অলপ আগত আমি যেতিয়া আহিছোঁ তেতিয়া মানে লাইন নাছিলে কাৰণ কি আমি 7টা বজাত আহিছিলোঁ এতিয়া 10টা বাজি আছে আৰু এতিয়া পূৰা লাইন চাওক কিমান লাইন ক'ৰ পৰা আহিছে আপোনালোকে যোৰহাট চ' এতিয়া আমি ইয়াৰ পৰা ওলাই যাম তো টাইম হৈ গ'ল 10:30মান হৈ গ'ল তো এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু ইয়াত মানে এই পূজা দিবলৈ বহুত বাহিৰৰ পৰা আহিছে তো যোৰহাট তিনিচুকীয়া বহুত দূৰৰ পৰা আহিছে এইটো পূজা কৰিব আৰু ইয়াত যদি আপোনালোকে আজি শিৱৰাত্ৰি বুলি পূজা নহয় আপুনি বেলেগ দিনাও যদি পূজা কিবা আগবঢ়াব আহে তেতিয়াহ'লে আপোনালোকে অলপ জল্দি আহিব মানে অকণমান ৰাতিপুৱা সময়ত আহিব তেতিয়া মানে ভাল পূৰা খালী থাকে তো এতিয়া পূৰা ভিৰ হৈ গৈছে তো গাইছ তেতিয়া মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আহি গৈছিলোঁ আৰু এতিয়া হৈ আছে গধূলি আৰু টাইম হৈ আছে 6টা তো আমি এতিয়া 4জন আছোঁ ইয়াত 4জন গৈ আছোঁ আৰু তাত 2জন চাগে আহিব আৰু এতিয়া আমি গৈ আছোঁ ছয়ালি বোলা এটা জেগা তো তালৈ যাওঁ তো তাত গৈ আপোনালোকক দেখাই আছোঁ কিবা যদি পূজা হৈ আছে আৰু এইফালে আছে চেত্ৰী এইফালে আছে পেটুৱা পেটুৱা অঁ এইফালে আছে জিন্তু তো এতিয়া আমি আছোঁ পানীগাঁও চাৰিআলি বোলা এটা জেগাত তো ইয়াৰ পৰা এতিয়া যাম ছয়ালি তো গৈ থাকোঁ তো বলক তো আমি এতিয়া পাই গ'লোঁ ছয়ালি আৰু এই ছয়ালি নামটো কেলে মোবাইলটো নাহে এই জেগাটোৰ নাম ছয়ালি কেলে মোবাইলটো নাহে দোকান হৈ গ'ল এইফালে 3খন ফ্ৰণ্টে এইফালে মন্দিৰ আছে এইটো লগাই 4খন এখন 5খন এইফালে গ'ল 6খন ছয়টা আলি থকাৰ নাম হৈছে 6খন আলি তো ইয়াত 6টা আলি আছে সেইকাৰণে এই জেগাটোৰ নাম ছয়ালি তো এতিয়া আমি যাম এইপিনে এইফালে মন্দিৰটো আছে তো এইফালে যাম বলক এইফালে আহি গ'ল লাকি এইফালে আহিছে ইণ্টু এয়া আমি খিচাৰি খাই আছোঁ এতিয়া খিচাৰি দিছিলে কেনেকুৱা লাগিছে খিচাৰিটো খাই মজা বনাইছে পেটুৱা খোৱা নাই ন
খিচিৰি খাই কেনেকুৱা লাগিছে? গাইছ খিচিৰি খাই আহিছোঁ একদম বঢ়িয়া টেষ্টি খিচিৰি বনাইছে তোমাৰ দিনৰ নিচা ফাটিছে নাই? দিনত কি খালা ন আজি? কোনে বনাইছিলে এতিয়া আমি গৈ আছোঁ পূৰা খিচিৰি খাই খাই ৰাস্তাত। কোনে বনাইছিলে চ' গাইছ ইয়াৰ মানুহৰ ভিৰ চাওক কিমান, আৰু মন্দিৰটো ইপিনে আছে, মানুহ চাওক কিমান ভিৰ। আৰু ইয়াৰ যোনটো মেইন গেট, তো গেটত পালোঁ, ইয়াৰ পৰা সোমাই যাব লাগে। আমি খাইছোঁ এইফালে লৈ আছে জিন্টুৱে কাণৰ ফুলি। কাৰ কাৰণে ললা? এইটো লগাইছোৱা, এইটো লগা লগা চাওক। বাকী কিবা কৈ দিয়া। গাইছ খিচিৰিখন বৰ চালে লাগিছিলে ইয়াত আহি কেনে লাগিছে? বহুত ধুনীয়া লাগিছে ইয়াত আহি মানুহ দেখি পাগল চানে ছোৱালী চাইছা? ছোৱালী নাই ছোৱালী এইফালে খাই আছো চানা। কেইজনে খাই আছে চানাটো? 7জনে। 38 বুট কি বুট? 38 বুট ৰমেনৰ মাদাৰ। দোকানৰ মাল এইফালে খাই আছে জিন্টুৱে। বাবা জিন্টু কেনেকৈ খাই দেখাই দিয়াচোন। কেনেকৈ খাই ন? খালা নি আজি? একদম এইবোৰ এনে দেখাই আছে। এইফালে নোযোৱা? আহিলোঁ একো নাই ব'লা। আইঅ কিমা কি হ'ল? দিবা কি কৰিম কি হ'ল? আইঅ কিমা এই ল'ৰাটো বাবা খাই যাব নোৱাৰা হ'ল। অঁ এই বাবা খাই যাব নোৱাৰা হৈ গ'ল, তো সেইকাৰণে জিন্টুৱে জিন্টুক উঠাই লৈ গৈ আছে। চ' ফাইনেলি আহি গ'লোঁ মানে ৰুমৰ ওচৰতে। তো আজি আপোনালোকক শিৱৰাত্ৰি যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ, আৰু এতিয়াও আছে লগত এইফালে চেত্ৰী আছে, এইফালে জিন্টু আছে, দুটা জিন্টু। তো আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ, আৰু ভিডিঅ'টো এইটো কাৰণে বনালোঁ মানে এটা মেমৰিজ থাকি যাব ন, এটা মেমৰিজ থাকি যাব। আৰু শিৱৰাত্ৰি বুলি এইটো ভিডিঅ' দিলোঁ, আৰু যোনে যোনে শিৱৰ ভক্ত বাদে তেওঁ কমেণ্টত এটা দি দিব। তো আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ, আৰু যদি আপোনালোকে মোৰ হোষ্টেলৰ এনেকুৱা কিবা ভিডিঅ' লাগে বা কলেজৰ ভিডিঅ' লাগে তেতিয়া কমেণ্টত জনাব। তো আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন টাটা বাই বাই। বাই 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 আইঅ কিমা